বন্ধুসকল মোৰ চেনেল সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো সকলোকে চাই থাকক। এতিয়া আমি ইয়াত বলনি ৰেল ষ্টেচনলৈ আহিছোঁ। তো মোৰ লগত আৰু দুজন মোৰ বন্ধু গৈ আছে, চিনাকি কৰি দিব লাগিছে। এজন আমাৰ বিখ্যাত ইউটিউবাৰ। হাই তো কি ক'বা? কি ক'ম মানে আজি আচলতে সেইটো ছাডেনলি প্লেনিং হৈ গ'ল। কালি মৃগাংকই হঠাতে ফোন কৰিলে আৰু মৃগাংকই ক'লে ব'লা আমি এটা ঠাইত গৈ আহোঁ বুলি। তাৰপিছত আমাৰ গোটেইকেইজন মেম্বাৰ আহিব নোৱাৰিলে আচলতে কিছু বিশেষ অসুবিধাৰ কাৰণে। বাকী আমি এতিয়া গৈ আছোঁ, অলপ ছাছপেঞ্চত আছে। গতিকে আপোনালোক যদি আমি ছাকচেছ হওঁ তেতিয়া দেখাম আৰু শেষলৈকে চাই থাকক, তেতিয়া গোটেইখিনি গম পাব। বাকী এফালে মৃগাংক আছে, মৃগাংক নতুন এটা পৰিৱেশলৈ গৈ আছোঁ, যোনটো পৰিৱেশ মানে বৰ্তমান মই গৈ পোৱা নাই, প্ৰথম যাম। আপোনালোকেও চাওক পৰিৱেশটো কেনেকুৱা লাগিব, ভাল লাগিব নে বেয়া লাগিব। আৰু নতুন থাকিলে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো সকলোৱে চাই থাকক, পুনৰ লগ পাই আছোঁ। এতিয়া 4:30 হ'ল, আমি এতিয়া গৈ থাকোঁ আমাৰ লগত, চাই থাকোঁ। ভিডিঅ'টো অব্যাহত ৰাখক আৰু আপোনালোকে শেষলৈকে চাব। যিহেতু আজি এইটো প্ৰথম ব্লগিং, আপোনালোকে ভিডিঅ'টো মৰম চেনেহ কৰি যাব আৰু ইয়াৰ চেনেলটো নতুন কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব। গতিকে ব'লক আমাৰ সৈতে আপোনালোকে যাত্ৰা অব্যাহত ৰাখক। আমি এতিয়া টিপলিং পালোহি, গতিকে আপোনালোকে জানিছে চাগে আমি ক'লৈ আহিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। আমি আহি পালোহি অসম সাহিত্য বহুত মানুহ দেখিব পাইছে। এইফালে আমাৰ সুৰজ দা। মজা আমি আহিম বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে, হঠাতে আহিবলগীয়া হৈ গ'ল, কিন্তু আহি গ'লো। এতিয়া আল্টিমেট আচলতে মজা লাগিছে। আমাৰ প্লেনিংটো আচলতে আমি আধা ঘণ্টাৰ ভিতৰতে পাতি মেলি আমি অহা নিচিনা হৈছে, হয় নহয়? বাকী আমাৰ লগৰকেইটা বেয়া পাব নালাগে দেই, কাৰণ সিহঁতৰ কিছু অসুবিধাৰ কাৰণে আমি সিহঁতক আনিব নোৱাৰিলোঁ, যিহেতু সাহিত্য বা ৰৈ নাথাকে। আমি নেক্সট টাইম বেলেগলৈ গৈ আছোঁ একদম। গতিকে ভাল লাগিছে, চাই থাকক। আমাৰ মৃগাংক কিবা ক'ব নিব? এইটো নতুন এটা পৰিৱেশ হয়, যোনটো পৰিৱেশত মই আজিলৈকে আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত মজা লাগিছে। আমি সাহিত্য বা যেতিয়া ধেমাজি হৈছিলে ন, তেতিয়া আমি সৰু আছিলোঁ, মানে গৈছিলোঁ, ইমান মনত নাই। তেতিয়া আমি একো জনাই নাছিলোঁ আচলতে। এতিয়া যিহেতু কি বস্তু এইটো জনা নাছিলোঁ, বৰ্তমান এতিয়া জানিছোঁ, নিজে আহিছোঁ। এইটো চব এটা এনজয় কৰিব লাগিছে। আমি আছিলোঁ অসম সাহিত্য বা নাৰায়ণপুৰত হৈ আছে। গতিকে আমাৰ ঘৰৰ পৰা ইমান এটা দূৰ নহয়, গতিকে ভাবিলোঁ কোনোজনে আহি যাওঁ। এতিয়া আহি আমি অসম সাহিত্য বা যিটো লঘু আছে, লঘুটোৰ কাষত আছোঁ। লঘুটো এবাৰ দেখাইছোঁ, চাই লওঁ। তেতিয়া আমি আহি আকৌ পাত্তাই বনাই কোনফালে যাওঁ নাযাওঁ। মানুহৰ সমাগম কোনোলোকে দেখিলে ভয় খাব, লাখ মানুহ ইয়াত আছে। যিটো সাহিত্য বা চলি আছে, জেগাডোখৰ বহুত আহল বহল। গতিকে যিমান পাৰোঁ আমি ঘূৰি মেলি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম, চাই থাকক। কিন্তু কিতাপ চিতাপ একো দেখাই পোৱা নাই এতিয়ালৈকে। চবফালে কাপোৰৰ বিপণী আছে আৰু কিবা কিবি সজাই মেলি থোৱা বস্তু আছে। গতিকে আমাৰ এতিয়া প্ৰয়োজন নাই কিতাপ চিতাপ নিম বুলি ভাবিছিলোঁ। কিতাপ চিতাপ নাপাই আমি এতিয়া কফি খাই দিছোঁ এই দাদাজনৰ পৰা। দাদাজন শিলিগুৰি পাৰিছে। এতিয়া আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে। কিতাপ এখন ল'ম বুলি ভাবিছিলোঁ, যিটো জ্ঞানৰ ভঁৰাল আচলতে ইয়াত আছে বুলি কোৱা শুনিছিলোঁ। কিতাপ এখন কঢ়িয়াই নিম বুলি ভাবিছিলোঁ বৰদলনিলৈ, আৰু ঘৰত যিহেতু পঢ়িম বুলি ভাবিছিলোঁ, ইয়াত এতিয়া কিতাপ নাই। কফি খাই জ্ঞান বঢ়াইছোঁ এতিয়া। সৃষ্টি আছে, সমৰ সৃষ্টি, সেইটো আমি প্ৰদৰ্শন কৰা দেখা পাইছোঁ। আমি এতিয়া দেখাবলৈ যত্ন কৰিম, অলপ দেখাই দিছোঁ। এতিয়া আহি এটা অদ্ভুত বস্তু দেখিলোঁ। অদ্ভুত বস্তুটো দেখি আমাৰ সুৰজ দাই কিন্তু বস্তুটো বিক্ৰী কৰিব লাগিব। এতিয়া আমি দেখাম সুৰজ দাই কি কৰিছে। এজন চাওক, আমাৰ সুৰজ দা ইউটিউবাৰ, তেওঁ এতিয়া বস্তু বিক্ৰী কৰিব লাগি গৈছে। এতিয়া কি বস্তুনো আছে আমি সুৰজ দাকে শুনো। সুৰজ দা, এইফালে দেখিছে, এইটো যেতিয়া আমি পানীত তিয়াই থৈ দিম, এইটো এইফালে পানীত তিয়ালে বোলে বস্তুটো এনেকুৱা হ'ব বুলি কৈছে 24 ঘণ্টা। এতিয়া দাদা ক'ৰ পৰা আহিছে? ভাই কাহা से आ रहे हैं? बिहार पटना।
ये क्या है थोड़ा बोलिए। ये संजीवनी प्लांट बोलता है। ये इसको पानी में 24 घंटा डाल दीजिए, जिंदा हो जाएगा। इसे लगा दीजिए बोतल, टॉप, गिलास, गमले में। लाइफ टाइम गारंटी। दाम कितना है? एकटा 30 টাকা, দুটা 50 টাকা। ओ ये 2 में 50 होता है, 2 में 50। लाइफ टाइम गारंटी। তো এইকেইজনে আমাৰ বিক্ৰী কৰি আছে বৰ্তমান। গ্ৰীণ হ'ব, তাৰপিছত লাহে লাহে ডাঙৰ হ'ব। আমি আহিছিলোঁ হাইটৰ পৰা চাবলৈ, এওঁলোক এতিয়া লাগি গ'ল দোকানত বস্তু বিক্ৰী কৰা। চাই থাকক। इसमें कितना लगा? मतलब उसमें से अगर हम मर भी जाएगा उसको नहीं छोड़ के हमें अमृत जल देगा, अमृत जल देगा। लेके आया পিছে আমি দোকানখন পালোঁ, কিন্তু যিখন কিতাপ আমি বিচাৰিছিলোঁ সেইখন এতিয়ালৈকে পোৱা নাই। গতিকে চাওঁ যিমানখিনি মানে ঘূৰিব পাৰোঁ, কিন্তু এখন কিতাপ আমাৰ চকু পৰিছে। আমি যিহেতু জাৰ্ণি কৰি ভাল পাওঁ, গতিকে এখন পঢ়ি ভাল লাগিব বুলি ভাবিছোঁ। গতিকে আজি ৰাতিটো যিমানখন পাৰোঁ পঢ়ি চাওঁ, আৰু কাইলৈ দিনটো যেতিয়া আমি আছোঁ যি পাওঁ লৈ যাওঁ। গতিকে অলপ ঘূৰোঁ, যদি ভাল লগা কিতাপখন পাওঁ ল'ম, যদি নাপাওঁ সেইখনকে লৈ আজি পঢ়িব লাগিব।